চাৰিদৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 502 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব নিযুক্তি পৰীক্ষাত। সমগ্ৰ ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ সমান্তৰালকৈ শোণিতপুৰ চাৰিদৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰতো অনুষ্ঠিত হ'ব তৃতীয় বৰ্ষৰ ADRE নিযুক্তি পৰীক্ষা। পৰীক্ষা কেন্দ্ৰটোত এইবেলি 502 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হ'ব এই পৰীক্ষা। ইতিমধ্যে পৰীক্ষা কেন্দ্ৰটোৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সাজু কৰা হৈছে প্ৰয়োজনীয় ডেস্ক বেঞ্চ, আৰক্ষী আৰু CCTV কেমেৰা যোগেদি সুনিশ্চিত কৰা হ'ব নিৰাপত্তা ব্যৱস্থা। বালিপৰাৰ পৰা প্ৰাঞ্জলৰ প্ৰতিবেদন, দ্য নৰ্থ ইষ্ট টাইমছ।